নমস্কাৰ বৰ্ষাছ ফুড কৰ্নাৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আপোনালোকৰ আগত এটা সকলোৰে প্ৰিয় ৰেচিপি লৈ আহিছোঁ আৰু সেই ৰেচিপিটো হৈছে লাই শাকৰ লগত বনোৱা মুৰ্গী মাংস। লাই শাকৰ লগত মুৰ্গী মাংস সকলোৱে বনাব জানেই, মই সেইটো জানো আৰু সকলোৱে বেলেগ বেলেগ ধৰণে বনায় আৰু সকলোৰে প্ৰিয় বুলি জানো। বিশেষকৈ আমাৰ অসমীয়া মানুহখিনিয়ে লাই শাকৰ লগত বনোৱা মুৰ্গী মাংসই হওক বা পৰ্কে হওক বহুতেই ভাল পায়, সেয়া মই জানো আৰু চবেই জানে। গতিকে মই ভাবিলোঁ আজি লাই শাকৰ লগত মুৰ্গী মাংস ৰান্ধোঁ আৰু আপোনালোকৰ আগতো মোৰ ৰেচিপিটো শ্বেয়াৰ কৰোঁ মই কিদৰে ৰান্ধোঁ। গতিকে আহকচোন আপোনালোকেও চাওক মই কিদৰে লাই শাকৰ লগত মুৰ্গী মাংস ৰান্ধোঁ। চিকেন লাই শাক বনাবৰ কাৰণে আমাক লাগিব চিকেন লাগিব। চিকেন মই 250 গ্ৰাম লৈছোঁ। তাৰপিছত লাগিব আমাক লাই শাক লৈছোঁ মই দুমুঠি। আপোনালোকৰ ইচ্ছা অনুসাৰে চিকেন আৰু লাই শাক লৈ ল'ব। তাৰপিছত লৈছোঁ মই আলু 3টা কাটি লৈছোঁ, তেনেকৈ বিলাহী এটা চকলিয়াই লৈছোঁ আৰু 2টা পিঁয়াজো তেনেকৈ চকলিয়াই লৈছোঁ। লগতে লৈছোঁ নহৰু কেইফুটামান আৰু আদা এটুকুৰা আৰু লৈছোঁ বেলেগকৈ বাতি এটাত সৰিয়হ 2 চামুচ, আদা নহৰু ধনিয়া জলকীয়া এইখিনি মই পিচি ল'ম। তাৰপিছত লৈছোঁ হালধি নিমখ আৰু জালুকৰ গুড়া। তাৰপিছত লাগিব মিঠাতেল। এই গোটেইখিনিৰে মই এই লাই শাক চিকেন ৰেচিপিটো বনাম। প্ৰথমতে কেৰাহী এখন গৰম কৰি তেল গৰম কৰি ল'ম। তাৰপিছত তাত কটা পিঁয়াজখিনি দি দিছোঁ আৰু এইখিনি পিঁয়াজ ভালদৰে ভাজি ল'ম। যেতিয়ালৈকে অলপমান গল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে পিঁয়াজখিনি ধুনীয়াকৈ ভাজি থাকিম। এই পিঁয়াজ ফ্ৰাই কৰা হৈছিলে আৰু অলপমান ব্ৰাউন কালাৰ হৈছেই। এতিয়া মই ইয়াত চিকেনখিনি দি চিকেনখিনিও ফ্ৰাই কৰি ল'ম। চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি দি পেলাই মই 7 মিনিটমান সময় এইদৰে পিঁয়াজৰ সৈতে ফ্ৰাই কৰি থাকিম, যাতে চিকেনৰ পানীখিনি এইদৰে ফ্ৰাই কৰোঁতে শুকাই যায়, এক্সেছ পানীখিনি যাতে শুকাই যায় আৰু অলপমান ফ্ৰাই টাইপৰ হয়। এইদৰে 7 মিনিটমান ফ্ৰাই কৰাৰ পিছতে মই আলু কিটুকুৰাৰ লগত দি ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ আলুখিনিৰ সৈতেও মই ফ্ৰাই কৰি ল'ম, যাতে আলুৰ এক্সেছ পানীখিনিও শুকাই যায়। তেনেদৰে 7 মিনিটমান ফ্ৰাই কৰাৰ পিছতে মই ইয়াত হালধি গুড়া দি দিম। মই 1 চামুচ হালধি গুড়া দি দিছোঁ। হালধি গুড়াখিনি দিও অলপমান ভালদৰে মিলাই ল'ম। এইখিনি ভালদৰে মিলি গৈছে আৰু এতিয়া মই ইয়াত নিমখ দি দিম। মই 2 চামুচ নিমখ দি দিম, কাৰণ মই ব্যঞ্জনবিধ গ্ৰেভি কৰিম আৰু লগতে লাই শাকো দিম, গতিকে মই 2 চামুচ নিমখ দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে গ্ৰেভি নকৰি আপোনালোকে ফ্ৰাইকৈও খাব পাৰে, কিন্তু গ্ৰেভি কৰিলে ইয়াৰ টেষ্টটো বেলেগ হয়। আৰু এতিয়া মই অলপ সময় ঢাকি দিছোঁ। এয়া চিকেন আৰু আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে, ৰঙাকৈ ফ্ৰাই কৰি লৈছোঁ, হৈয়ে গৈছে। এতিয়া ইয়াত মই আদা নহৰু পেষ্ট দি দিছোঁ। এইখিনি দি অলপমান সময় লৰাই ল'ম।
তাৰ পিছতে ইয়াত কাটি ৰখা বিলাহীৰ টুকুৰাখিনি দি দিম এয়া বিলাহীখিনি দি দিছোঁ মই তেনেদৰে বিলাহীখিনিও অলপমান সময় কোমল হোৱালৈকে এনেদৰে অলপমান ভাজি ল'ম এতিয়া মই জালুকৰ গুড়া 1 চামুচ দি দিছোঁ দুই মিনিটমান সময় অলপমান ঢাকি দি এতিয়া মই লাই শাকখিনি দি দিম লাই শাকখিনি মই কাটি লোৱা নাই দীঘলে দীঘলে তেনেকৈ ধুই মেলি ভালদৰে ধুই উঠাই যেনেকৈ দীঘল দীঘলকৈ আছে তেনেকৈ দিছোঁ আপোনালোকে যদি কাটি দিব বিচাৰে দিব পাৰে কিন্তু দীঘলে দীঘলে থাকিলেই ভাল লাগে কাৰণ এইখিনি সেমেকি গৈ একেবাৰে কমি যায় গতিকে মই তেনেদৰে দি দিছোঁ ধুওঁতেই যি অলপ মোহাৰোতেই যি অলপমান ভাঙিছেগৈ তাৰ বাদে মই একো কটাও নাই বা চিঙাও নাই এইখিনি এনেদৰে দি মই গেছৰ ফ্লেমটো একদম সিমত ৰাখিছোঁ এইখিনিতে ঢাকি দিম যেতিয়া লাই শাকখিনি কমি যাব তেতিয়াহে আমি ঢাকনিখন খুলিম এতিয়া গেছৰ ফ্লেমটো সিম কৰি মই ঢাকি দিছোঁ এই লাই শাকখিনি কমি গৈছে সেমেকি গ'ল লাই শাকখিনি ভাপতে এইখিনি ধুনীয়াকৈ মিলাই লৰাই মেলি দিছোঁ এয়া ধুনীয়াকৈ বিলাহীও গলি গ'ল লাই শাকো কমি গৈ সিজিছেগৈ আৰু মাংস আলুখিনিও ধুনীয়াকৈ সিজিছেগৈ ধুনীয়া স্মেল এটা আহিছে একদম এতিয়াই খাওঁ তেনেকুৱা লাগিছে আৰু এতিয়া মই অথনি পেষ্ট কৰি ৰখা ধনিয়া আদা নহৰু আৰু সৰিয়হৰ জলকীয়া যিটো পেষ্ট বনাইছিলোঁ ধুনীয়া গ্ৰীণ কালাৰ পেষ্ট এটা হৈছে সেইখিনি ইয়াত দি দিছোঁ দেখি বৰ ধুনীয়া লাগিছে লাই শাকো গ্ৰীণ পেষ্টটো গ্ৰীণ হৈছে আঞ্জাখন বহুত ধুনীয়া হৈছে দেখিব মই বনোৱাৰ দৰে আপোনালোকে বনাই খাই চাবচোন এতিয়া মই ইয়াত অলপমান গৰম পানী দি দিছোঁ আপোনালোকৰ নিজৰ প্ৰয়োজন অনুসৰি কিমান গ্ৰেভি খায় তাৰ অনুপাতে আপোনালোকেও পানী দি ল'ব গৰম পানী দি ল'ব গৰম পানী দি দিছোঁ বাকীখিনিতো গোটেইখিনি সিজিয়ে আছে আমাৰ এনেতে ভালদৰে উতলাই ল'ম অলপমান সময় ভালদৰে যেতিয়া উতলিব গ্ৰেভিটো অকণমান ডাঠ হৈ যাব লগতে চব মিলি পেলাই তেতিয়া এখন ৰেডি হৈ গ'ল আৰু মোৰ লাই শাকেৰে ৰন্ধা মুৰ্গী মাংস মোৰ সম্পূৰ্ণ হৈ গৈছে আশা কৰোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে যদি ভাল পাইছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যেন আপোনালোকে ছাবস্ক্ৰাইব কৰি লয় তাকে আশা কৰিছোঁ তেন্তে আজিলৈ আহোঁ বাই বাই